দেশৰ ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাক লৈ এই কবিতাটোৰ জৰিয়তে এগৰাকী নিবনুৱা যুৱকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। আহক শুনো সেই নিবনুৱা যুৱকজনেনো কি ক'বলৈ বিচাৰিছে। এজন নিবনুৱাৰ আত্মকথা। 25 লাখ কৰ্মসংস্থাপনহীন যুৱকৰ মাজৰ অন্নহাৰা বাস্তুহাৰা ময়ো এজন। 25 লাখ কৰ্মসংস্থাপনহীন যুৱকৰ মাজৰ অন্নহাৰা বাস্তুহাৰা ময়ো এজন। আত্মজাহৰ দুস্বপ্ন বুকুত দিন ৰাতি কঢ়িয়াই ফুৰা ময়ো এজন। নিষিদ্ধ সংগঠনৰ অংশীদাৰ হৈ অৰণ্য অভিমুখে গুচি যাব খোজা আৰু প্ৰাচুৰ্যৰ দুনিয়াখন ধূলিসাৎ কৰি নাই। মোৰ কোনো পৰিকল্পিত গঠনমূলক সপোন নাই। সম্প্ৰতি মই সংস্থাপনৰ বাবে এখন মহানগৰৰ অলিগলি পৰিভ্ৰমী ভাগৰ অনুভৱ কৰিছোঁ। কিন্তু জিৰাবলৈ এজোপা সেউজীয়া গছৰ দৰে প্ৰেয়সী কাষত নাই। তেওঁ ৰৈ ৰৈ ভাগৰ লগাত অন্য অৰণ্যৰ সন্ধানত গুচি গৈছে। সম্প্ৰতি বিচ্ছেদ আৰু ছিন্নমূল ভাৱনাই মোক অৱসাদৰ অন্ধকাৰত যেন ফাঁচি দিছে। সম্প্ৰতি বিচ্ছেদ আৰু ছিন্নমূল ভাৱনাই মোক অৱসাদৰ আন্ধাৰত যেন ফাঁচি দিছে। যে মোৰ ওপৰত কাৰো আৰু আগৰ দৰে ভৰসা নাই, বিশ্বাস নাই। মই যেন পৃথিৱীৰ জঘন্যতম অপৰাধী। মই যেন পৃথিৱীৰ পোহৰহীন এক মৃত নক্ষত্ৰ। এদিন এই পৃথিৱীৰ তমখানাখি উজ্জ্বলি উঠিম বুলি তেওঁলোকেই আশা কৰিছিল। মোৰ মা দেউতা ভাই ভনী সকলোৱে চকু মেলি চাই আছিল মোলৈ। এতিয়া মোৰ আগমনত তেওঁলোক হৈ উঠে তিক্ত বিৰক্ত। মোৰ এই অসহায়তাৰ বাবে দায়ী কৰিম কাক? স্কুল কলেজ, মাৰ্কছ, বিশ্বায়ন নে সামন্ত চৰকাৰক? গান গোৱাৰ কথা আছিল, সুৰ দিব নোৱাৰিলোঁ। চিঠি লিখাৰ কথা আছিল, আখৰ পাহৰিলোঁ। সম্প্ৰতি মই দিগন্তত বন্দী মুকলি চৰাই এটা। মোক লৈ আকাশ মেঘ শিমলু ফুল কোনো সুখী হ'ব পৰা নাই। ঠিক আছে তেন্তে আঁচনি যুগুতোৱা যাওক। 25 লাখ নিবনুৱা একেখন পথাৰত থিয় হোৱা হওক। হয় পথাৰ চহ কৰোঁ, অন্যথা জ্বলাই পেলাও দেশ। হয় পতাকালৈ ওলাই যাওঁ, অন্যথা পৰিৱৰ্তন কৰোঁ দেশ মৃত্তিকাৰ তেজ। হয় বঠাৰে ঘোলা কৰোঁ পানী, অন্যথা উভতাই বোৱাও নদী। কিবা এটা কৰোঁ আহক। মৰি মৰি জীয়াতকে মৰা মৰি খেলোঁ। 25 লাখ মনত ৰাখিব সতীৰ্থসকল, মুঠেই কম নহয় হাহাকাৰ কৰিবলৈ, মুঠেই কম নহয়। 25 লাখ মনত ৰাখিব সতীৰ্থসকল, মুঠেই কম নহয় হাহাকাৰ কৰিবলৈ, মুঠেই কম নহয়। এজন নিবনুৱা যুৱকৰ এয়াই আত্মকথা। অসমত চাগে এতিয়া 25 লাখতকৈ অধিক নিবনুৱা আছে আৰু তেওঁলোকে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে। সকলোকে হিতাধিকাৰী সজোৱা হৈছে, কিন্তু সেই হিচাপত কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়া হোৱা নাই। হয়তো 2-এটা চাকৰি দিয়া হৈছে, ভালে সংখ্যক যুৱক যুৱতীয়ে চাকৰি পাইছে, কিন্তু চাকৰিৰ পৰিৱৰ্তে মালিক হোৱাৰ উদ্যোগৰ জৰিয়তে মালিক হোৱাৰ যি সপোন, সেই সপোন আমাক কোনেও দেখুৱাবলৈ সক্ষম হোৱা নাই, য'ত আমি অন্যকো কৰ্মসংস্থাপন দিব পাৰোঁ। গতিকে এই 25 লাখ যুৱক যুৱতীয়ে যদি কিবা এটা কৰিব বিচাৰে, তেনেহ'লে আমাৰ দেশখন, আমাৰ ৰাজ্যখন সমূলি পৰিৱৰ্তন হৈ যাব। গতিকে আহক আমি একেখন পথাৰত থিয় হওঁ, কাৰণ 25 লাখ মনত ৰাখিব কম নহয়। দেশ সলনি কৰিবলৈ কম নহয়, দেশৰ অৰ্থনীতি সলনি কৰিবলৈ কম নহয়, দেশৰ আৰ্থ সামাজিক সমস্যা সলনি কৰিবলৈ কম নহয়। এই আশাৰে নিবনুৱা যুৱক যুৱতীসকলক সপোন দেখিবলৈ অনুৰোধ জনাই যে সপোনে বাট মুকলি কৰিব এক অৰ্থনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ। গতিকে সপোন দেখক আৰু সপোনক বাস্তৱায়িত কৰিবলৈকে নিজেই নামি পৰক পথাৰত, নিজে নামি পৰক ৰাজপথত, নিজে নামি পৰক উদ্যোগে আৰু বিভিন্ন সপোন লৈ নামি পৰক নিজৰ জীৱনক প্ৰতিষ্ঠা কৰিবলৈ। ধন্যবাদ, আজিলৈকে সামৰিছোঁ।